ना करो ना मुझे प्यार हेलो गुड मॉर्निंग क ঘৰতে আছা চাগে এই ওচৰৰে মানুহজন ওকে ঠিক আছে শুনা না এতিয়া গাহৰিটো কেতিয়া খোৱাবা খাব লাগিব এদিন আছে তুমি সেই এদিনটো এবছৰ হ'ল নহয় কেনে বছৰ হ'ল কাৰণ হেতু মোৰ কাৰণ বিয়া পাছতে খোৱা কথা আছিলে হেতুটো বিয়া 1.5 বছৰ হৈ গ'ল নিৰ্বাচন হাত খাম বুলি কৈছিলে তুমি হেতু কথা বাদ দিয়া তুমি কেতিয়া খোৱাবা হেতু কথা কোৱা মই খোৱা নহয় তো এনেকুৱা এটা কুৱেশ্যন এটা আহে যে কেলে নিজৰ ঘৰ নাই নি নিজৰ ঘৰতে যোন বনাই ল'ব পাৰে ইমানকৈ কাপোৰ দি থকাতকৈ নো নিদিয়ে বনাবলৈ সেইটো কাৰণেতো ইমান প্ৰব্লেম ডেটছ ৰাইট মানে আমাৰ ঘৰত এটা নিয়ম আছে যে ঘৰৰ ভিতৰত গাহৰি সোমোৱা নিষেধ নহ'লে ইমানকৈ মানুহক খাটনি কৰোঁ নি বাট আজকে পৰ্ক লভাৰ পৰ্ক প্ৰেম কি চ' আজি বনায়ে পেলাওঁ বাট নিয়মবোৰ আই ডিউলি ৰেচপেক্ট নিয়ম কিন্তু নিয়মৰ ইণ্টাৰেষ্টিং কথা এটা কি যে নিয়মৰ এক্সেপশ্যন থাকে যেনে ঘৰৰ ভিতৰত বনাব নিদিয়ে সেইকাৰণে বাহিৰত বনাওঁ আঙুঠি পিন্ধি গাহৰি খোৱা মানা অ'কে আঙুঠি খুলি ল'ম চৰুত নোসোমোৱাবি দেই গাহৰি অ'কে ন' প্ৰব্লেম গাহৰি বনোৱা স্পেচিয়েল কেৰাহী আছে এইখন লাষ্ট লকডাউনত লাষ্ট ইউজ হৈছিলে বিকজ ওৱান থিং ফৰ চিয়'ৰ ষ্ট্ৰাগল ইজ ৰিয়েল মানে গাহৰি বনোৱাটো ইমান ইজি নহয় বাহিৰত কাৰণ প্ৰথম টান কামটো হৈছে জুই ধৰা তো মই ভাবিলোঁ যে কামটো ইজি হ'ব টিং এখনৰ ওপৰত ইটা কেইটামান জাপি পিনে জুই কৰা ধৰিব পাৰিম কিন্তু ইয়াতো মাথাটোহে বেয়া হ'ল কোৰ মাৰি গাঁতটো খন্দাই ভাল পুৰণা আৰু এফেক্টিভ টেকনিক গাহৰি আমি চবেই বনাই ভাল পাওঁ কিন্তু তাতকৈ প্ৰথম ইম্পৰ্টেণ্ট কামটো হৈছে জুইটো হ'ব তেনেকৈ ইম্পৰ্টেণ্ট কথা একদম মেইন কথা এইটো অগ্নি ভাল হ'লে মাংস ভাল হ'ব শুনিলে নহয় পাই দেবে আজি তাৰে ৰেচিপি ইউজ কৰিম কিন্তু প্ৰথমতে জগুৱা কেনেকৈ লগাব আমাক লাগিব এখন বাতৰি কাগজ এটা মেচ তাৰপৰা শুকান খৰি প্ৰথমতে বাতৰি কাগজকেইখন জ্বলাই লওঁ তাৰ ওপৰত শুকান খৰিখিনি দি দিয়ক আৰু তাৰপিছত যেতিয়ালৈকে জ্বলে থৈ দিয়ক ছাইডটো বেৰি দিয়ক যাতে বতাহে আপোনাক আমনি কৰিব নোৱাৰে তাৰপিছত মাংসখিনি বইল কৰা আৰম্ভ কৰোঁ আৰু যেতিয়ালৈকে মাংসখিনি বইল হৈছে তেতিয়ালৈকে আমি বাকী ইনগ্ৰিডিয়েণ্টখিনি ৰেডি কৰোঁ ইটছ ভেৰি চিম্পল জাষ্ট নহৰু জলকীয়া পিঁয়াজ চবৰে এটা এটা পেষ্ট বনাওঁ বাছ খতম কাম দেন আমি কি কৰিব লাগিব গাহৰিৰ ফেট যিটো কাঠ মাংস বুলি কয় সেই গাহৰিৰ ফেটটোৱে ভাজি দিয়ক মানে মাজে কয় মাছৰ তেল ভজা তেনে গাহৰিৰ তেল ভজা ষ্টেপটো বহুত ইম্পৰ্টেণ্ট তাৰপিছত নিমখ তেল ইউজ কৰক পুৰা ৰগৰি ভাজি দিয়ক আৰু তো ভিডিঅ'টো দেখি কাৰোবাৰ হয়তো ঘিণ লাগিব পাৰে এণ্ড আই ট'টেলি আণ্ডাৰষ্টেণ্ড ডেট কোনোবাই বেয়া পাবও পাৰে কথাটো কিন্তু মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে দিছ ইজ হু আই এম দিছ ইজ হোৱাট আই ইট আৰু নিজৰ আপোনালোকৰ আগত যদি এটা ফেক পাৰ্চনেলিটি দেখুৱাইনো কি লাভ যে মই এইটো নাখাওঁ আই ডোণ্ট ডু ডেট তেনেকুৱা ধৰণৰ বস্তুটো কৰিতো লাভ নাই তো যি হয় আপোনালোকৰ আগতে আছে আৰু বাকী আপোনালোকে ভাল পায় বেয়া পায় ডিচিশ্যনটো আপোনালোকে ল'ব এনিৱে টেক কেয়াৰ বাই বাই